নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰশ্মি বৰুৱাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। বহুদিন হ'ল ভিডিঅ' আপলোড কৰা নাই, ভিডিঅ' বনোৱা নাই। ভাবিলোঁ ঘৰতে আছোঁ, আজি ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছেনে, মই এতিয়া গধূলি ভাত সাজাৰ বাবে ঘৰৰ জাতিলাও ছিঙিব আহিছোঁ। ইটো এটা লাগি আছে, আৰু এইটো এটা, আৰু এইটো এটা, আৰু ই কলি হৈছিলে দেখিছেনে, বেয়া হৈ গৈছে যিহেতু শিল বৰষুণ দিছিলে, আৰু ইপিনে কলি মাৰিছে। ইপিনে জাতিলাও লাগি আছে, ঘৰৰ জাতিলাও গোবৰ সাৰে কৰা, তাত কোনো ৰাসায়নিক সাৰ দিয়া হোৱা নাই, সেইবাবে ধুনীয়াকৈ খাবলৈ ভাল হ'ব আমাৰ। এয়া আমাৰ ঘৰৰ জাতিলাও, এয়া দেখিছেনে জাতিলাও ঘৰৰ, ইমান ধুনীয়া হৈছে। আৰু লাগি আছে, যিহেতু ওলমি ওলমি আছে সেইবাবে ঢকুৱাখনত তুলি দিয়া হৈছে। এইখিনি অকণলৈকে তুলি দিছোঁ, আৰু আজি ধুনীয়াকৈ গধূলি ভাত সাজাৰ বাবে এয়া জাতিলাও বনাই খাম। ঘৰৰ জাতিলাও খাই বহুত ভাল লাগে। এইপিনে দেখিছেনে লাই শাকবিলাক ফুলি গ'ল, আৰু এইপিনে গুটি ধৰিলে, আৰু এইবিলাক ফুলি আছে। আৰু এই ছোৱালীকেইটা যে গাহৰি মাংসৰ লগত খাবলৈ কি ধুনীয়া হৈ আছে। আৰু ধুনীয়াকৈ আজি ৰাতি ভাত সাজৰ বাবে জাতিলাও আনিলোঁ বাৰীৰ পৰা। আৰু এটা কাম আছে, দেখাইছোঁ কি কৈছোঁ, ৰ'ব দেই, ব'লকচোন মোৰ লগত গৈ থাকক আপোনালোকেও। লৈ যাওঁ, এনে আহি আছোঁ। ইয়াত তাঁতৰ শাল আছেনে, আৰু এইপিনে মই এতিয়া গামোচা কাটিম। আপোনালোকে চাই থাকক। বিলেটখন লৈ লৈছোঁ কাটিবলৈ বুলি। এখন দেখিছেনে গামোচা, এখন গামোচা বিহু আহি আছে যিহেতু এয়া গামোচা দেখিছেনে, গামোচা এখন, কেইখন ওলাই শালত চাওঁ। এখন, দুখন, তিনিখন, চাৰিখন, পাঁচখন। পাঁচখন দেখিছেনে গামোচা, পাঁচখন কাটিছোঁ বিহুলে বুলি। আলহী অতিথিক দিব লাগিব। দেখিছেনে গামোচা, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব দেই। এয়া ফুলটোহে দেখিছেনে, শিৰকত বাচিছোঁ, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। যদি আপোনালোকৰ প্ৰয়োজন হয় তেনেহ'লে কমেণ্ট কৰিব, আমাৰ চিলাপথাৰ ওচৰ চুবুৰীয়া মানুহ হ'লে। এয়া আৰু এইপিনে ময়ো আছোঁ, এইপিনে মাহঁত আছে।